Hello everyone, welcome to my channel. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ ৰিলেটেড এটা ৰেচিপি। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে লেটাকেইটা অলপ সময়ৰ বাবে গৰম পানীত সিজাই ল'লোঁ। তাৰ পৰা লেটাকেইটা মাজতে কাটি লৈছোঁ। এয়া মই কেৰাহী পাতি তেলখিনি দি দিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই ল'ম। ইয়াতে অকণমান হালধি, অকণমান নিমখ দিছোঁ। গেছটো ল' ফ্লেম কৰি পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই লেটাখিনি দি দিম। এতিয়া ভালদৰে লৰাই থাকিম। ভালদৰে লৰাই ল' ফ্লেমত ৰাখি সিজিব দিম। লেটাখিনি সিজি গৈছে। এয়া আমাৰ লেটা পলু ৰেচিপি ৰেডি হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।